ঘূৰি যাওঁ মই কওঁ এইটো কথা এই আমৃতসৰ মধ্যে কাৰ্যালয়টো ৰাস্তা নোহোৱা জেগাতে নাই কিন্তু বিজেপিয়ে 5 বছৰ নহওঁতে গোটেই কামবিলাক কৰি দিলে আমি কেনেকৈ ভোট খুজিম আপোনালোকে পুৰণাবিলাকে বেয়া কৰি দিছে আৰু সেইদিনাখনো মই কৈছোঁ মই কেতিয়া বিজেপিয়ে হাত কথা ভাবাই নাছিলে কিন্তু হা মই APCC সভাপতি আহিছে এজন মানুহে কৈছিলে তেতিয়া ছাৰ বিজেপি কেৱল পাৱাৰটো চব ঘূৰাই লৈ আছে এইটো ডাঙৰ নেতাৰ কাৰণে আমাৰ তেতিয়া কংগ্ৰেছৰ কৈছে মই তেতিয়া কি কৈছোঁ সঁচা কম আমাৰ চবৰে আমাৰ